একশ্যন মুডত ডোনাল্ড ট্ৰাম্প শপত লৈ ট্ৰাম্পে ল'লে কঠোৰ সিদ্ধান্ত 20 জানুৱাৰীত ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত ডোনাল্ড ট্ৰাম্পে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ প্ৰভাৱ বিশ্বত দেখা যাব পেৰিছ জলবায়ু চুক্তিৰ পৰা আঁতৰিব আমেৰিকা বিশ্ব স্বাস্থ্য সংস্থাৰ পৰাও আঁতৰাৰ সিদ্ধান্ত গ্ৰহণ কোভিড মহামাৰী নিয়ন্ত্ৰণ কৰাত WHO চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ট্ৰাম্পে লৈছে ডাঙৰ সিদ্ধান্ত ড্ৰাগছ সম্পৰ্কীয় গোচৰত ধৰা পৰা লোকক সন্ত্ৰাসবাদী ঘোষণা কৰা হ'ব আমেৰিকাত জন্মগত অধিকাৰৰ নাগৰিকত্ব শেষ কৰাৰ নিৰ্দেশ আমেৰিকাত তৃতীয় লিংগৰ ধাৰণা নাথাকিব আমেৰিকাত থাকিব পুৰুষ মহিলা এই দুই লিংগ ট্ৰাম্পে লোৱা এনে কেতবোৰ সিদ্ধান্তৰ পিছতে এতিয়া বিশ্বত ইয়াৰ কি প্ৰভাৱ পৰে তাক লৈ চিন্তিত সকলো দেশ